নমস্কাৰ আপোনালোকৰ যদি জীৱনত এনেকুৱা এটা ঘটনা সংঘটিত হয় যিটোক লৈ আপুনি ভাবে যে মই আৰক্ষী কাষ চাপিব লাগে কিন্তু আৰক্ষী কাষ চাপিবলৈ ভয় লাগে কিয় আমি এজাহাৰ এখন লিখিব নজনাত আৰক্ষী কাষ চাপিবলৈ ভয় লাগে বা আৰক্ষী চকীত গৈ আমি এজাহাৰখন যেতিয়া লিখিব যাওঁ আৰক্ষী অৱহেলিত কৰে এনেকুৱা কিছুমান ঘটনা পৰিলক্ষিত হয় বিশেষকৈ আৰক্ষী অৱহেলিত কেতিয়াও নকৰে বাৰু কিন্তু যদি কিবা এটা কাৰণত তেওঁলোকেও যদি অৱহেলিত কৰিলে তেতিয়া আপোনালোকে কি কৰিব সেইটোকে মই নিজেই যাতে আপোনালোকে এখন এজাহাৰ লিখিব পাৰে তা সেইটো অকণমান মই বৰ্ণনা কৰিম কেনেকৈ এজাহাৰখন লিখিব লাগে অসমীয়া মাতৃভাষাত তাকে অলপ মই বৰ্ণনা কৰিম আৰু আপোনালোকে চাই ল'ব আৰু প্ৰথম কথা হ'ল আপুনি যেতিয়া এজাহাৰখন লিখিবলৈ যাব থানা প্ৰভাৰী বা আৰক্ষী বিষয়াজনক যেতিয়া ওচৰত আপুনি যাব তেতিয়া কি হ'ব তেওঁক যেতিয়া আপুনি এজাহাৰখন লিখিবলৈ ক'ব তেতিয়া তেওঁ লিখিবই আৰু তেতিয়া তেওঁ নিলিখিলে কি হ'ব আপুনি হয় তৰণী নহ'লে এডভকেটৰ ওচৰলৈ যাব লাগিব মানে উকিলৰ ওচৰলৈ যাব লাগিব তৰণী বা উকিলৰ ওচৰলৈ যোৱাৰ লগে লগে আপুনি তেওঁলোকক এটা মাচুল দিব লাগিব সেই মাচুলটোৰ পৰা হাত সাৰিবলৈ আৰু থানাত গৈ অৱহেলিত হোৱা তেনেকুৱা কিছুমান অসুবিধাৰ সন্মুখীন নহ'বৰ বাবে যাতে ঘৰতে আপোনালোকে এজাহাৰখন কেনেকৈ লিখি নিব লাগে সেইটো চাওক হা আপোনাৰ ওচৰ চুবুৰীয়া বা কাৰোবাৰ লগত বা আপোনাক বেয়া পোৱা কাৰোবাৰ লগত আপোনাৰ ঘটনা ঘটি গ'ল আপুনি এতিয়া পুলিচ থানাত যাব লাগে আৰক্ষী বিষয়াৰ ওচৰত গোচৰ তৰিব যাব লাগে আৰক্ষী বিষয়াৰ ওচৰত গোচৰটো আপুনিতো লিখিত আকাৰত দিব লাগিব লিখিত আকাৰত দিবলৈ হ'লে গোচৰটো আপুনি ঘৰৰ পৰাই যেনিবা লিখি নিব কেনেকৈ লিখি নিব চাওক প্ৰথমতে লিখিব এইটো ওপৰত মই দেখাই দিছোঁ ভিডিঅ'টো আপোনালোকে চাই লওক ইয়াত গোটেই মই ওপৰত ইয়াত লগাই দিছোঁ ওপৰত আপোনালোকে চাই ল'ব প্ৰতি মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাব্লিক থানা প্ৰভাৰী বুলি লিখিলে হ'ব তাৰপৰা তেখেতৰ এড্ৰেছটো লিখিব তাৰপৰা টাং দিব মানে তাৰিখটো দিব বিষয়টো লিখিব এজাহাৰ বুলি তাৰপিছত চাওক আপোনাৰ লগত যোনে যাৰ ওপৰত আপুনি মানে গোচৰটো তৰিছে যাৰ ওপৰত বা যাৰ ওপৰত তেওঁলোকৰ নামখিনি দিব লাগিব তেওঁলোকৰ নামখিনি অপৰপক্ষ লিখিব লাগিব অপৰপক্ষ লিখি তেওঁৰ নামটো তেওঁৰ পিতাৰ নামটো আৰু তেওঁৰ নিৰ্বাহ তেওঁৰ এড্ৰেছটো মানে অকল গাঁওখনৰ নাম দিলেই হ'ল আমাৰ নিজৰ জেগাতে হ'লে ওচৰৰ জেগাতে হ'লে ঠিক সেইদৰে যেইজন থাকে অপৰপক্ষ গোটেইকেইজনৰ নাম দিব লাগিব মই দেখাইছোঁ তাৰপৰা কি হ'ব তাৰপৰা লিখিব যে মহোদয় বিনীত নিবেদন যে বুলি ঘটনাটো যি হ'ল আপোনাৰ লগত মাৰপিট হ'ল নে কি হ'ল তেনেকৈ গোটেই ঘটনাটো বিৱৰণ কৰিব লাগিব বিৱৰণ কৰোঁতে যদি আপোনাক 1 নম্বৰ অপপক্ষজনে আপোনাক যি কৰিছে সেইটো লিখিব লাগিব 2 নম্বৰজনে যি কৰিছে সেইটো লিখিব লাগিব সিহঁতৰ নামকেইটা লিখি দিব নালাগে এই ঘটনাটোৰ বিৱৰণত এনেকৈ লিখিলে হ'ল 1 নং অপপক্ষই মোক গালি গালাজ কৰিলে বা যি নকওক 2 নং অপপক্ষই মোক মাৰপিট কৰিলে 3 নং অপপক্ষই মোক খেদা মাৰি আহিলে তেনেকৈ যি কৰিলে আৰু তেনেকৈ আপোনালোকে লিখিব 1 2 3 নং অপপক্ষ দি গোটেই কাহিনীটো বিৱৰণটো লিখি পেলাব তাৰপিছত সেইটো লিখি হোৱাৰ পিছত আপুনি লিখিব যে গতিকে মহোদয় তলত লিখা আছে মাননীয় মহোদয় দয়া কৰি অপৰপক্ষৰ ওপৰত আইনগত ব্যৱস্থাত দণ্ডিত কৰাৰ প্ৰাৰ্থনা জনাবলৈ লিখি এজাহাৰকাৰী লিখি আপোনাৰ নামটো লিখিব তাৰপিছত নিৰ্বাহ লিখিব আৰু দৰবাহটো লিখি দিব মানে মোবাইল নম্বৰটো লিখিব ইয়াত আপোনাৰ এজাহাৰ লিখা কাম কমপ্লিট এই এজাহাৰ লিখাৰ পাছত পুলিচক আপুনি কাগজখিলা দি থৈ আহিব কাগজখিলা দিয়াৰ পাছত তেওঁলোকে কি কৰিব আপোনাৰ কেছটো ল'ব আৰু আপোনাৰ কেছটো লৈ তেওঁলোকে কি কৰিব 72 ঘণ্টাৰ পাছত 72 ঘণ্টাৰ ভিতৰত একশ্যন ল'ব আৰু আপুনি ৰওক 72 ঘণ্টাৰ ভিতৰত যদি নলয় তেতিয়া আপুনি ওপৰৰ হায়াৰ অথৰিটিলৈ যাব কি কৰিব মই সেইটো ভিডিঅ'ত কৈছোঁৱে ইয়াৰ পিছত কথা হ'ল আপুনি কেছখন আদালতলৈ পঠিয়াব লাগে আদালতলৈ পঠিয়াবলৈ কেছখনটো ষ্ট্ৰং হ'ব লাগিব ষ্ট্ৰং হ'বৰ কাৰণে আপুনি নিজেই লিখিব লাগিব যিমানটো মাৰপিট যিমানটো হয় সিমানহে লিখিব লাগে আৰু এনে মিছাকেতো একো লিখিব নালাগে লিখাৰ পিছত আদালতলৈ যাবলৈ হ'লে মোৰ অনুভৱ হয় আপোনালোকে নিজেই লিখিলে ভাল আৰু যদি আপোনালোকে পুলিচেও লিখি দিব কিন্তু পুলিচত লিখাত আৰক্ষীয়ে লিখাত অকণমান ইয়াতে মই কিছুমান ঘটনা মানে সংঘটিত হয় কিছুমানে কোৱা শুনো এইটোতো সঁচা নে মিছা মই নাজানো কিন্তু আৰক্ষীয়ে লিখিলে কি কয় মানে কেছটো যাতে মানে ঘটনাটো যিটো গোচৰটো থানাৰ ভিতৰতে যাতে চিঙা কটা হৈ যায় সেই ব্যৱস্থা কৰে কম্প্ৰমাইজ কৰাৰ ব্যৱস্থা কৰে কম্প্ৰমাইজ কৰিবলৈ তেওঁ ছেকশ্যনকেইটা ডাঙৰকৈ নলগায় তেওঁৱে নিজে জামিন দিব পাৰে আৰক্ষীয়েও জামিন দিব পাৰে আৰক্ষী বিষয়াজনে জামিন দিব পাৰে সেইটো ধৰণে লিখিলে আৰক্ষী মতে তেনেকৈ সেইধৰণে লিখিলে আপুনি কি অসুবিধাৰ সন্মুখীন হ'ব হয়তো আপুনি যিমানটো আশাৰে উদ্যমেৰে কেছটো দিব গৈছিলে যিমানটো ন্যায় পাম বুলি ভাবিছিলে সিমানটো সন্তুষ্টি হয়তো আপুনি নহ'ব পাৰে
বিশেষকৈ তেনেধৰণে কিছুমান কেছত হয়, সকলোতে নহয়, সকলো আৰক্ষীটো একেই নহয়, কোনো কোনো ক্ষেত্ৰত হয়। গতিকে আপুনি কি কৰিব, আপুনি কেছখন নিজে লিখিব। নিজে লিখিলে কি হ'ব, কেছটো ছেকশ্যনকেইটা ষ্ট্ৰং হ'ব, মানে যিমানটো বিচাৰিছে সিমানটো পাব। ঘটনাটো শুদ্ধকৈ, একদম শুদ্ধ ঘটনাটো বৰ্ণনা কৰিব। ইয়াৰ পাছত কথা হ'ল এনেকুৱা, আপুনি যদি কেনেবাকৈ আপোনাৰ ছাপ'জ আপুনি গুৱাহাটীত ফুৰিব গ'ল, গুৱাহাটীত ফুৰিব যাওঁতে গুৱাহাটীত কোনোবা অচিনাকি ব্যক্তিৰ লগত আপোনাৰ কিবা কথাত থোটা মোজা লাগি মানে ঘটনা ঘটি গ'ল, মাৰপিট হ'ল, কিবাকিবি হ'ল, আপোনাক মাৰপিট কৰিলে, আপোনাক কোনোবা হানি কৰিলে। এতিয়া আপুনি কি কৰিব, গোচৰটো তৰিব লাগিব। গোচৰটো আপুনি আহি গুৱাহাটীত যিখন থানা এলেকাত হৈছে সেই থানাখনতহে আপুনি গোচৰটো তৰিব লাগিব। আপুনি আহি পিনি সেই গোচৰটো আনি আপোনাৰ নিজৰ জিলাত আৰক্ষীৰ ওচৰত তৰিলে নহ'ব। গতিকে আপুনি সেইটো ধ্যান ৰাখিব। আৰু আপুনি অচিনাকি ব্যক্তিৰ লগত যেতিয়া আপোনাৰ হ'ব, তেতিয়া অপপক্ষত অচিনাকি ব্যক্তি বুলি লিখিলে হ'ব, দুৰ্বৃত্ত বুলি লিখিলে হ'ব। আৰক্ষীয়ে কি কৰিব, এজাহাৰটো লৈ আৰক্ষীয়ে জেগাটোৱে সোধা পোছাকৈ তেওঁলোকক উলিয়াব। দুৰ্বৃত্ত আপোনাক কোনে বেয়া ব্যৱহাৰ কৰিলে বা আপোনাৰ লগত কেনেকৈ কি হ'ল, এইটো আৰক্ষীয়ে উলিয়াব সোধা পোছাকৈ। গতিকে আপোনালোকে নিজে এজাহাৰটো লিখিবলৈ শিকিব। মই দেখাই দিছোঁ, ইয়াকে কৈছোঁ, আৰু জয়া অসম।